নমস্কাৰ প্ৰতিবল হোম কিচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বিস্কুটৰ এটা ৰেচিপি। তেতিয়াহ'লে আহকচোন ৰেচিপিটোৰ মাজলৈ যাওঁ। ইয়াৰ বাবে আমি প্ৰথমতে চেনি লৈছোঁ আৰু চেনিৰ পৰিমাণ 1 কাপেৰে 1.5 কাপ ব্যৱহাৰ কৰা হৈছে। ইয়াতে এই চেনিখিনি এটা গ্ৰাইণ্ডাৰৰ জাৰত লৈছোঁ আৰু গ্ৰাইণ্ড কৰি লৈছোঁ। এতিয়া দেখাই পাইছে আমাৰ চেনিখিনিৰ পৰা চেনিৰ গুড়ি তৈয়াৰ কৰি লৈছোঁ। আনফালে এটা পাত্ৰত ঘি লৈছোঁ। ঘি ইয়াতে 1 কাপেৰে লোৱা হৈছে আৰু পৰিমাণ হিচাপে ক'ব গ'লে 1 কাপ ঘি ব্যৱহাৰ কৰা হৈছে। ইয়াতে যিটো কাপেৰে আমি চেনি লৈছিলোঁ সেই একেটা কাপেৰে ঘি লৈছোঁ। ঘি আপোনালোকে ঘৰত যি ঘিয়ে থাকে সেই ঘিয়ে ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছতে চেনিৰ গুড়িখিনি ব্যৱহাৰ কৰিছোঁ। চেনিৰ গুড়ি সেই 1 কাপে ব্যৱহাৰ কৰিছোঁ, অৰ্থাৎ ঘি যিমান ব্যৱহাৰ কৰিছোঁ চেনিৰ গুড়িও সিমানে ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে দিছোঁ নিমখ। নিমখৰ পৰিমাণ আন্দাজ অনুযায়ী ব্যৱহাৰ কৰা হৈছে আৰু ইয়াতে এই নিমখ হৈছে ৰক সল্ট। তাৰপিছত প্ৰায় 7 পৰা 8 মিনিট সময় আমি এই গোটেইখিনি উপাদান যাতে ভালদৰে মিহলি হৈ যায় তাৰ বাবে ফেটি আছোঁ। আনফালে এখন ডাঙৰ চামুচৰে এচামুচ আমি চীনাবাদাম লৈছোঁ আৰু এই বাদামখিনি গ্ৰাইণ্ডাৰৰ জাৰত গ্ৰাইণ্ড হ'বলৈ দিছোঁ। যিখিনি আমাৰ গ্ৰাইণ্ড হৈ গৈছে বাদামৰ গুড়ি সেইখিনি দেখোঁতে নিশ্চয় গম পাইছে যে আমি 100% আমি গ্ৰাইণ্ড কৰা নাই, অৰ্থাৎ এটা ফাইন পাউডাৰ বনোৱা নাই। প্ৰায় 85%হে আমি গ্ৰাইণ্ড কৰি লৈছোঁ। ইয়াৰ পিছতে এখন ডাঙৰ চামুচৰে এচামুচ পাউডাৰ গাখীৰ দিছোঁ। এইটো হৈছে আমুলৰ যিটো আমি পাউডাৰ গাখীৰ বজাৰত কিনিবলৈ পাওঁ সেইটো ব্যৱহাৰ কৰা হৈছে। এতিয়া ফেটি আছোঁ। ইয়াৰ লগতে দিয়া হৈছে ভেনিলা চেণ্ট। ভেনিলা চেণ্টৰ পৰিমাণ প্ৰায় 6 টোপাল ব্যৱহাৰ কৰা হৈছে আৰু সুগন্ধৰ বাবেহে এইটো ব্যৱহাৰ কৰা হৈছে। এতিয়া পুনৰাই ফেটি আছোঁ। ফেটি থাকোঁতে নিশ্চয় আপোনালোকে মনে কৰিছে যে আমি অকল এটা ডাইৰেকশ্যনতহে ফেটি আছোঁ। ইয়াৰ পিছতে আমি ব্যৱহাৰ কৰিছোঁ আটা। আটা পোনপ্ৰথমে আমি 1 কাপ দিছোঁ, তাৰপিছত ফেটি আছোঁ। আটাৰ সলনি আপোনালোকে ময়দা ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছতে দিছোঁ বেকিং পাউডাৰ। বেকিং পাউডাৰ এখন সৰু চামুচৰে এচামুচ লোৱা হৈছে। ইয়াৰ পিছত পুনৰাই অলপ আটা দিছোঁ, অৰ্থাৎ আধা কাপ আটা দিছোঁ। এতিয়া পৰিমাণ হিচাপত যদি ক'ব যাওঁ আটাৰ পৰিমাণ ইয়াতে ব্যৱহাৰ কৰা হৈছে মুঠতে 1.5 কাপ। এতিয়া পুনৰাই ফেটি আছোঁ। ফেটা হৈ গৈছে, তাৰপিছত আমি হাতেৰে মঠিবলৈ আৰম্ভ কৰিছোঁ। আটা যেনেধৰণে মঠো ঠিক তেনেধৰণে মঠি আছোঁ। এতিয়া লাহে লাহে মঠা হৈয়ে গৈছে। এতিয়া এই ডোখিনি প্ৰায় আধা ঘণ্টা সময়ৰ বাবে আমি ঢাকনিৰে ঢাকি থৈ দিছোঁ। আনফালে আমি এখন থাল লৈছোঁ আৰু থালত A4 সাইজ পেপাৰ, পৰিষ্কাৰ পেপাৰ লৈ তাত ঘিৰে লেপি লৈছোঁ। এনেধৰণে আপোনালোকে ঘৰত তৈয়াৰ নকৰি বজাৰতো ৰেডিমেড এই পেপাৰ পোৱা যায়, সেয়াও ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ পিছত আমি যিটো ডো বনাই লৈছিলোঁ, প্ৰস্তুত কৰি লৈছিলোঁ, সেই ডোটোৰ পৰা এনেধৰণে বল আকাৰত বনাই লৈছোঁ। আমি হাতেৰে যেতিয়া আমি বনাই আছোঁ নিশ্চয় আপোনালোকে মন কৰিছে যে হাতেৰে আমি খুব জোৰকৈ আমি তাক বান্ধি আছোঁ, অৰ্থাৎ যাতে তাৰ বাইণ্ডিংটো টাইট বাইণ্ডিং হয়। এনেধৰণে বল বনাই লৈছোঁ। আমাৰ এই ডোখিনিৰ পৰা যিখিনি বল বনাবলগীয়া আছিলে সেই গোটেইখিনি বনোৱা হৈ গৈছে। ইয়াৰ পিছত আমি ইয়াৰ ঠিক সোঁমাজত পিষ্টা দিছোঁ। পিষ্টাখিনি এনেধৰণে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া যিহেতু আমি এই বিস্কুটটো অভেনত নবনাওঁ, কেৰাহীতে বনাম, তাৰ বাবে কেৰাহীত এটা বাৰ্ণাৰ উঠাই দিছোঁ আৰু তাৰপিছতে কেৰাহীটোৰ দিছোঁ আমি প্ৰায় কেৰাহীটোৰ আধা অংশ দিছোঁ নিমখ আৰু তাৰপিছত এটা ষ্টেণ্ড দি তাক ঢাকনেৰে ঢাকি থৈ দিছোঁ আৰু বাৰ্ণাৰত গৰম হ'বলৈ দিছোঁ। যেতিয়া সি গৰম হৈ আহিছে তেতিয়া আমি বিস্কুটৰ সৈতে থালখন ইয়াতে দিছোঁ আৰু ঢাকনেৰে ঢাকি থৈ দিছোঁ। প্ৰায় 12 মিনিট সময় আমি এনেধৰণে ঢাকি থৈছোঁ আৰু এইখিনি সময়ত আমি জুইৰ ভলিউমটো ল' ভলিউমত ৰাখিছোঁ। ইয়াৰ পিছত আমি বাৰ্ণাৰটো অফ কৰি দিছোঁ আৰু তাৰ আধা ঘণ্টা সময়ৰ পিছতহে এই বিস্কুটখিনি থালখনৰ পৰা উলিয়াই দিছোঁ। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰিব। ইয়াৰ পিছতো এপিছডত অন্য এটা ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ উপস্থিত হ'ম। আজিলৈ আহিছোঁ, ধন্যবাদ।